Hello everyone, welcome to Spectrum classes. So আজি আমি পঢ়িম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ সেকেন্ড পাৰ্টৰ আমাৰ ফাৰ্স্ট চেপ্টাৰ হেলো এলকেন আৰু হেলো এৰিন। তো পোন প্ৰথমে এই চেপ্টাৰটো পঢ়িব যাওঁতে আমি জানিব লাগিব হেলো এলকেন আৰু হেলো এৰিন মানে আমি কি বুজো। তো ইয়াত চাবা যদি আমি এটা হাইড্ৰকাৰ্বনৰ পৰা এটা হাইড্ৰজেন আমি উলিয়াই আনো আৰু তাৰ ঠাইত যদি এটা হেলোজেন লগাই দিওঁ তাকে কি বুলি কোৱা হয় হেলো এলকেন বা হেলো এৰিন। এতিয়া হেলো এলকেন আৰু হেলো এৰিন দুটা বেলেগ বেলেগ নাম কিয় হ'ল? ইয়াত মই যে ক'লো যে হাইড্ৰকাৰ্বনৰ পৰা উলিয়াই আনি হাইড্ৰজেনটো এই হাইড্ৰকাৰ্বনটো কেনেকুৱা হাইড্ৰকাৰ্বন? যদি হাইড্ৰকাৰ্বনটো এলিফেটিক হাইড্ৰকাৰ্বন হয় তেতিয়া হলে তাৰ পৰা হাইড্ৰজেন উলিয়াই আনি হেলোজেন লগালে যেটো আমি যৌগ পাম তাক কম আমি হেলো এলকেন। আৰু যদি হে এইটো হাইড্ৰকাৰ্বনটো এটা এৰোমেটিক হাইড্ৰকাৰ্বন হয় যেনেকৈ বেনজিন চক্ৰ এটা ইয়াৰ পৰা যেতিয়া আমি এটা হাইড্ৰজেন উলিয়াই আনি তাৰ ঠাইত এটা হেলোজেন লগাই দিম তাক কি বুলি ক'ব? হেলো এৰিন বুলি কোৱা হ'ব। তো সেই কাৰণে চোৱা আমাৰ এটা সংজ্ঞা ধুনীয়াকৈ দিয়া আছে যে এলিফেটিক বা এৰোমেটিক হাইড্ৰকাৰ্বনৰ অণুৰ পৰা এক বা দুটো দিক ইয়াত মই এটা বুলি দেখুৱাইছো কিন্তু এটাতকৈ বেছিও হাইড্ৰজেন ওলাই আহিব পাৰে। তো এক বা দুটো দিক হাইড্ৰজেন পৰমাণু হেলোজেনেৰে যদি আমি অপহৰিত কৰো তেতিয়া হলে আমি কি পাওঁ? হেলো এলকেন বা হেলো এৰিন আমি পাওঁ। তো ইয়াত আমাৰ দিয়া হৈছে চোৱা হেলো এলকেনৰ যেটো আমাৰ সাধাৰণ সংকেত যেটো আমি এনেকুৱা Rx R মানে কি বুজাই আছে? আমাৰ এটা এলকাইল মূলক বুজাই আছে। কিন্তু আমি এতিয়া চাম কি হয় এলকাইল মূলক এলাইল মূলক কেনে ধৰণৰ হয়। এতিয়া চোৱা হেলো এলকেন আৰু হেলো এৰিন মানে কি আমি বুজি পালো। এতিয়া আমি চাম যে হেলো এলকেন আৰু হেলো এৰিনক আমি কেনে ধৰণে শ্ৰেণী বিভাজন কৰিম। যিকোনো যেতিয়া আমাৰ টপিক এটা পঢ়িবলৈ যাওঁ এই টপিকটো যদি আমাৰ ডাঙৰ হয় তেতিয়া হলে তাক আমি ভাগ কৰি লওঁ, শ্ৰেণী বিভাজন কৰি আমি এটা টপিক পঢ়ি যাওঁ। তো সেই কাৰণে হেলো এলকেন হেলো এৰিন ভালদৰে বুজিবলৈ হলে আমি ইয়াকো কি কৰিব লাগিব? শ্ৰেণী বিভাজন কৰিব লাগিব। ইয়াতে চোৱা শ্ৰেণী বিভাজন কিহৰ ওপৰত ভিত্তি কৰি কৰা হৈছে? হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি। মানে এটা যৌগত হেলো এলকেন বা হেলো এৰিনত কেইটা হেলোজেন পৰমাণু আছে এইটোৰ ওপৰত ভিত্তি কৰি ইহঁতক কি কৰা হৈছে? শ্ৰেণী বিভাজন। যদি এটা হেলোজেন অপহৰিত হৈছে মানে এটা হেলোজেনেৰে অপহৰিত কৰা হৈছে অৰ্থাৎ এই যৌগটোত এটা হাইড্ৰজেন গুচাই পেলাই আমি যদি এটা হেলোজেন লগাইছো তেতিয়া হলে যেটো যৌগ পাম তাক কি বুলি কোৱা হ'ব? মনো হেলো এলকেন বা মনো হেলো এৰিন। যদিহে আমি দুটা হেলোজেনেৰে অপহৰিত কৰো তেতিয়া হলে আমি কি পাম? ডাই হেলো এলকেন বা এৰিন। আৰু যদি তিনিটাৰে কৰো তেতিয়া হলে কি পাম? আমি ট্রাই হেলো এলকেন বা এৰিন, ট্রাই হেলো এৰিন। তো উদাহৰণ দিয়া আছে চোৱা। তো তোমালোকৰ যিখন এনসিআরটি টেক্সট বুক এই টেক্সট বুকত ধুনীয়াকৈ এই উদাহৰণ কেইটা দিয়া আছে। মই টেক্সট বুকৰ পৰাই লিখিছো। এইটো চোৱা ইয়াত CH3CH2X X মানে ইয়াত কি বুজোৱা হৈছে? X এৰে হেলোজেনক বুজোৱা হৈছে। তো ইয়াত এটা হাইড্ৰজেনক অপহৰিত কৰি কি লগোৱা হৈছে? মই ক'ব পাৰো প্ৰতিস্থাপিত কৰি তাক কি লগোৱা হৈছে? এটা X লগোৱা হৈছে অৰ্থাৎ হেলোজেন লগোৱা হৈছে। কেইটা হেলোজেন লগোৱা হৈছে? কেৱল এটা হেলোজেন। এই কাৰণে নাম কি হৈছে? মনো হেলো। ইয়াত চোৱা দুটা হেলোজেন লগোৱা হৈছে এই কাৰণে কি হৈছে? ডাই হেলো। তিনটা লগোৱা হৈছে এই কাৰণে কি হৈছে? ট্রাই হেলো। ঠিক একেদৰে চোৱা এটা এটা বেনজিন চক্ৰ। বেনজিন চক্ৰ কি কৰা হৈছে? এটা হাইড্ৰজেনক আমি প্ৰতিস্থাপিত কৰি তাৰ ঠাইত কি লগোৱা হৈছে? এটা হেলোজেন লগোৱা হৈছে। সেইকাৰণে নাম দিছে কি? মনো হেলো এৰিন। ইয়াত দুটা লগোৱা তো ডাই হেলো এৰিন। ইয়াত তিনটা লগাইছে তো কি হৈছে? ট্রাই হেলো এৰিন। তো ইটো হৈ গ'ল আমাৰ প্ৰথমখিনি আমাৰ শ্ৰেণী বিভাজন। এতিয়া চোৱা ইয়াত চোৱা যিবোৰ আমি মনো হেলো যৌগ যিবোৰ পাইছো মানে এটা এটা হেলোজেন থকা যিবোৰ হেলো এলকেন বা হেলো যৌগ আমি পাইছো ইয়াত আমি চোৱা এই যে হেলোজেন পৰমাণুটো লগ লাগিছে এই হেলোজেন পৰমাণুটো কোনটো কাৰ্বনৰ লগত লগ লাগিছে মানে যৌগটোৰ কোনটো কাৰ্বনৰ লগত লগ লাগিছে সেই কাৰ্বনটোৰ কেনে ধৰণৰ কাৰ্বন বা কি সংকৰিত কাৰ্বন তাৰ সংকৰণৰ ভিত্তিত আমি ইয়াত আকৌ কিছুমান উপশ্ৰেণী ভগাব পাৰো। তো প্ৰথমতে চোৱা কি হৈছে? sp3 কাৰ্বন হেলোজেন বান্ধনীযুক্ত যৌগ অৰ্থাৎ ইয়াত এইটো বুজোৱা হৈছে যে হেলোজেনটো যিটো কাৰ্বনৰ লগত যুক্ত হৈ আছে এই কাৰ্বনটোৰ সংকৰণ কিমান বা ইয়াক কোৱা হৈছে যে sp3 সংকৰিত অৰ্থাৎ এই হেলোজেন পৰমাণুটো যিটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বন পৰমাণুটো কেনেকুৱা হয়? sp3 সংকৰিত মানে তাৰ সংকৰণ হাইব্ৰিডাইজেচন কেনেকুৱা হ'ব? sp3 হাইব্ৰিডাইজ হ'ব লাগিব। তো ইয়াৰ আকৌ আমি তিনিটা শ্ৰেণী কোৱা হয়। এটা কোৱা হয় আমাৰ এলকাইল হেলাইড, এটা কোৱা আমি এলাইল হেলাইড আৰু এটা কোৱা আমাৰ বেনজাইল হেলাইড। তেনেকুৱা তো চাই লও আমি বুজি লও আহা ইয়াৰ শ্ৰেণীবিধা কি কি ধৰণৰ হ'ব পাৰে। তো প্ৰথমে আহে আমাৰ লগত কি আছে? এলকাইল হেলাইড বা হেলো এলকেন। এতিয়া আমি বুজি লও যে এলকাইল মানে কি? এলকাইল মানে কি হয়? তো চোৱা এইটো এটা আছে এলকেনৰ সাধাৰণ সংকেত CnH2n+2 ইয়াক কি বুলি কোৱা হয়? এলকেন বুলি কোৱা হয়। তো এলকেনৰ পৰা যদি আমি এটা হাইড্ৰজেন ওলাই আনো আমি কি পাম? এলকাইল পাই যাম। ইয়াতে চোৱা 2
2n + 2 আছে হাইড্ৰোজেন এটা হাইড্ৰোজেন ওলাই আহিলে কি পাম 2n + 1 আৰু ইয়াৰ নামটো কি হৈ যাব এলকাইল এটা এলকাইল মূলক ইটো কোৱা হয় এলকাইল মূলকৰ লগত যদি আমি এটা হাইড্ৰোজেন লগাই দিও ইয়ে হৈ যাব আমাৰ কি এলকাইল হ্যালাইড উদাহৰণ স্বৰূপে চোৱা ইয়াৰ আমাৰ লগত কি আছে এটা এলকেন মিথেন এটা কাৰ্বন হোৱাৰ কাৰণে কি হৈছে মিথেন ইয়াৰ পৰা এটা হাইড্ৰোজেন ওলাই আনিছো হাইড্ৰোজেন ওলাই আনিলে ইয়াৰ নামটো কি হৈ যাব মিথেনৰ পৰা মিথাইল যেনেকৈ এলকেনৰ পৰা এলকাইল হৈছে তেনেকৈ মিথেনৰ পৰা কি হৈ যাব মিথাইল এটা মই মিথাইলত কি লগাইছো এটা হাইড্ৰোজেন লগাই দিছো তো ইয়াৰ নামটো কি হৈছে মিথাইল হ্যালাইড একেদৰে চোৱা ইটো কি হৈ আছে দুটা কাৰ্বন আছে এই এলকেনটোৰ নাম কি হৈ যাব ইথেন ইথেনৰ পৰা এটা হাইড্ৰোজেন ওলালে ইয়াৰ নামটো কি হৈ যাব ইথাইল ইথাইলত হাইড্ৰোজেন লগালে কি হৈ যাব ইথাইল হ্যালাইড তো আমি গম পালো এলকাইল হ্যালাইড বিলাক কেনে ধৰণৰ হয় এলকাইল এটা এলকেনত আমি এটা হাইড্ৰোজেন যদি ওলাই আনি তাৰ ঠাইত যদি আমি কি লগাই দিও এটা হাইড্ৰোজেন লগাই দিও তাকে কি বুলি কোৱা হ'ব এলকাইল হ্যালাইড বা হেলো এলকেন আৰু তাক আমি এনেকৈ বুজাও RX ইয়াত RX এৰে বুজাম আৰু R মানে কি বুজা হৈছে R মানে হৈছে আমাৰ এটা এলকাইল মূলক এনেকুৱা এতিয়া চোৱা এই এলকাইল হ্যালাইডত থকা হাইড্ৰোজেন পৰমাণুটো এটা এলকাইল গ্ৰুপৰ সৈতে জড়িত হৈ থাকে এটো মই অলৰেডি ক'লোৱে যে ইয়াত হাইড্ৰোজেন পৰমাণুটো এটা এলকাইল গ্ৰুপৰ সৈতে জড়িত হৈ থাকে এতিয়া চোৱা এই এলকাইল হ্যালাইড বিলাকৰ কিছুমান শ্ৰেণী পোৱা যায় তো যেনেকৈ আমাৰ ইয়াত আমি কও ডিগ্ৰী থাকে যে আমাক যদি সুধে যে এই এলকাইল হ্যালাইডটো কিমান ডিগ্ৰী এতিয়া আমি কেনে ধৰণে উলিয়াম তো চাবা ইয়াত যেটো আমাৰ হাইড্ৰোজেন পৰমাণু আছে এই হাইড্ৰোজেন পৰমাণুটো যেটো কাৰ্বনৰ লগত লাগি থাকে এই কাৰ্বনটো কিমানটা কাৰ্বনৰ লগত যুক্ত হৈ আছে ইয়াত যদি চাব যাও চোৱা প্ৰথমটো এই হাইড্ৰোজেনটো যেটো কাৰ্বনৰ লগত লাগি আছে ইটো কিমানটা কাৰ্বনৰ লগত লাগি আছে চোৱা এটা কাৰ্বনৰ লগত লাগি আছে তো সেই কাৰণে ইয়াৰ ডিগ্ৰীটো কিমান হৈছে প্ৰাইমেৰী বা 1 ডিগ্ৰী বুলি ক'ব পাৰো ঠিক একেদৰে চোৱা ইয়াত হাইড্ৰোজেনটো যেটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো কি দুটা কাৰ্বনৰ লগত লাগি আছে R মানে কি এলকাইল মানে কি কাৰ্বন অৰ্থাৎ R মানে এটো কি কাৰ্বন কন্টেইনিং কাৰ্বন থকা কিছুমান মূলক হয় গ্ৰুপ হয় তো এতিয়া চোৱা ইয়াত দুটা কাৰ্বনৰ লগত লাগি আছে সেই কাৰণে এটো কি সেকেন্ডাৰী আৰু ইয়াত চোৱা ইয়াত হাইড্ৰোজেনটো যেটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে তিনটা এইটো R আৰু RS তো গতিকে ইয়াৰ কি হ'ব ডিগ্ৰী কি হ'ব আমাৰ 3 ডিগ্ৰী বা ইয়াক কি বুলিব আমি টাৰ্চিয়াৰী তো গম পালা কেনেকৈ আমি ডিগ্ৰী উলিয়াব পাৰো প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী কি মনত ৰাখিব লাগিব যে হাইড্ৰোজেনটো যেটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো কিমানটা কাৰ্বনৰ লগত লাগি আছে তো মই এটা এনে উদাহৰণ বনাও দিছো সাপোজ আমাৰ উলিয়াব দিছো এটো CH3 CH3 আৰু ইফালে লাগি আছে সাপোজ আমাৰ ক্লোৰিন এটা বুজিছে যে এই যেটো এলকাইল হ্যালাইড পাইছো আমি এই এলকাইল হ্যালাইডৰ ডিগ্ৰী কিমান প্ৰাইমেৰী হয় নে সেকেন্ডাৰী হয় নে টাৰ্চিয়াৰী হয় কেনেকৈ উলিয়াম তো চাম ইয়াত যেটো হাইড্ৰোজেন আছে হাইড্ৰোজেনটো যেটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো কিমানটা কাৰ্বনৰ লগত লাগি আছে ক'ব গ'লে কিমানটা কাৰ্বনৰ লগত লাগি আছে তিনটা ইটো এটা কাৰ্বন আৰু ইটো এটা কাৰ্বন গতিকে ইয়াৰ ডিগ্ৰী কিমান হ'ব আমাৰ 3 ডিগ্ৰী এনে ধৰণে আমি ডিগ্ৰী উলিয়াব পাৰো তো আমি গম পালো যে এলকাইল হ্যালাইড কি হয় লগতে গম পালো আমি কেনে ধৰণে ডিগ্ৰী উলিয়াব পাৰো নেক্সট এতিয়া আহিবা নেক্সট এতিয়া আমাৰ সেকেন্ড যেটো টাইপ হৈছে সেকেন্ড টাইপটো হৈছে আমাৰ এলাইলিক হ্যালাইড কি হয় চোৱা এলাইলিক হ্যালাইড এইটো হৈ আছে আমাৰ এটা এলাইলিক হ্যালাইড অৰ্থাৎ ইয়াত কি হৈছে কাৰ্বন পৰমাণুৰ মাজত কি এটা দ্বি বান্ধনী আছে আৰু এই দ্বি বান্ধনী থকা কাৰ্বনৰ লগত এটা কি লাগি আছে sp3 সংকৰিত কাৰ্বন লাগি আছে এই গুটেই মূলকটো এই গুটেইখিনি একেলগে কি বুলি কোৱা হয় এলাইল মূলক বুলি কোৱা হয় এলাইল মূলক আৰু এনেবা এলাইল মূলকৰ লগত যদি আমি এটা হাইড্ৰোজেন লগাই দিও তাকে কি বুলি কোৱা হ'ব এলাইল হ্যালাইড ওকে ইটো হৈ আছে আমাৰ এটা এলাইল মূলক মানে বেলেগ নহয় চোৱা ইটো এটা কাৰ্বন দ্বি বান্ধনী আৰু ইয়াৰ লগত যদি আমাৰ এটা কি থাকে sp2 সংকৰিত যদি কাৰ্বন লাগি থাকে তো এই মূলক এই গুটেইখিনি একেলগে কি বুলি কোৱা হয় এলাইল মূলক আৰু ইয়াৰ লগত যদি এটা হাইড্ৰোজেন লাগি থাকে তাক কি বুলি কোৱা হ'ব এলাইল হ্যালাইড ওকে ইয়াতো চোৱা এতিয়া আমাক সুধিছে যে এইটো এলাইল হ্যালাইড হয় নে নহয় এলাইল হ্যালাইড হলে আমি কি চাব লাগে দ্বি বান্ধনী আছে নে নাই আছে দ্বি বান্ধনীৰ লগত যেটো কাৰ্বন আছে এইটো কাৰ্বন যেটো লাগি আছে এইটো sp3 সংকৰিত হৈ আছে নে নাই sp3 সংকৰিত হৈ আছে গতিকে ইটো এটা sp3 সংকৰিত হৈ আছে গতিকে এইটো আমাৰ এটা কি এলাইল হ্যালাইড হৈ আছে গম পালা এলাইল হ্যালাইড কি হয় নেক্সট আহা এবাৰ আমাৰ বেনজাইলিক হ্যালাইড কি হয় আমাৰ তো বেনজাইলিক হ্যালাইড বেলেগ নহয় বেনজাইলিক হ্যালাইড হ'ব লাগিলে এটা বেনজাইল মূলকৰ লগত লাগি থাকিব লাগিব হাইড্ৰোজেনটো এটা বুলিবা বেনজাইল মূলক মানে কি চোৱা বেনজিন চক্ৰ আৰু তাৰ লগত যদি এটা CH2 অৰ্থাৎ এটা কাৰ্বন লাগি থাকে যাৰ সংকৰণ কি হয় আমাৰ sp3 এই গুটেইখিনি একেলগে কি বুলি কোৱা হয় বেনজাইল মূলক বুলি কোৱা হয়
মই কি কলো বেনজিন চক্ৰ আৰু তাৰ লগত এটা কাৰ্বন যেটো কাৰ্বন আমাৰ কি হয় sp3 সংকৰিত হয় এনেকুৱা ধৰণৰ গুটেইটো একেলগে কি বুলি কোৱা হয় বেনজাইল মূলক আৰু বেনজাইল মূলকৰ লগত যদি এটা হেলোজেন লগাই দিও তাৰ নাম হৈ যায় বেনজাইল হেলাইড এটো হৈ আছে আমাৰ বেনজাইল হেলাইড ইয়াত চোৱা এটা বেনজাইল হেলাইডৰ আমাৰ কি আছে ডিগ্ৰী আছে তো ডিগ্ৰী ওপৰত এটা নিয়ম যে হেলোজেনটো যেটো কাৰ্বনৰ লগত লাগি থাকে এই কাৰ্বনটো কিমানটা কাৰ্বনৰ লগত লাগি আছে এইটো এটা আমাৰ হৈ আছে বেনজাইল হেলাইড বেনজিন চক্ৰ কাৰ্বন sp3 সংকৰিত কাৰ্বন ইয়াত চোৱা কাৰ্বনটো এটা কাৰ্বনৰ লগত লাগি আছে গতিকে এইটো আমাৰ কি 1 ডিগ্ৰী ইয়াত চোৱা কাৰ্বনটো দুটা কাৰ্বন এইটো এটা কাৰ্বন আৰু এইটো এটা কাৰ্বন এইটো হৈ আছে আমাৰ 2 ডিগ্ৰী আৰু ইয়াত চোৱা ইয়াত এই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে তিনটা এটা দুটা আৰু তিনটা কাৰ্বনৰ লগত ডাইৰেক্টলি লাগি আছে গতিকে এইটো আমাৰ কি হৈছে 3 ডিগ্ৰী বেনজাইলিক হেলাইড তো এনে ধৰণে আমি উলিয়াব পাৰিব লাগিব এইখিনি তোমালোকে চাই ললা ইতিমধ্যে আমি কি ধৰণৰ হেলাইড পঢ়িলো চোৱা এটা পঢ়িলো আমি বেনজাইলিক হেলাইড ইয়াৰ আগতে আমি কি পঢ়িলো এলাইলিক হেলাইড আৰু একেবাৰে ওপৰত আমি কি পঢ়িছিলো এলকাইল হেলাইড এই তিনটা কিহৰ পাৰ্ট হয় আমাৰ এইটো sp3 কাৰ্বন হেলোজেন বান্ধনীযুক্ত যৌগ অৰ্থাৎ হেলোজেনটো যদি sp3 সংকৰিত যদি কাৰ্বন পৰমাণুৰ লগত লাগি থাকে ইয়াৰ আমি তিনি ধৰণৰ প্ৰকাৰ পাওঁ আমি এলকাইল হেলাইড এলাইলিক হেলাইড আৰু লাষ্টত আমি কি পালো বেনজাইলিক হেলাইড ওকে এবাৰ নেক্সট ওয়ান আৰটা আহিব এবাৰ চোৱা যদি এবাৰ কাৰ্বন হেলোজেন যেটো বান্ধনীযুক্ত যৌগ এই যদি হেলোজেনটো যদি sp2 সংকৰিত কাৰ্বনৰ লগত যদি লাগি থাকে চোৱা এতিয়া যদি হেলোজেনটো sp2 সংকৰিত কাৰ্বন পৰমাণুৰ লগত যদি লাগি থাকে তেতিয়া হলে আমি কেনেকুৱা ধৰণৰ প্ৰকাৰ কিছুমান পাম তো চোৱা এতিয়া দুই ধৰণৰ প্ৰকাৰ আছে এটা হৈছে আমাৰ ভিনাইলিক হেলাইড এটা কৈছে ভিনাইলিক মানে কি ভিনাইলিক মানে চোৱা কি হয় ইয়াত যদি কাৰ্বন কাৰ্বন এই কেৱল ডি বান্ধনী থাকে আৰু ডি বান্ধনীৰ লগতে যদি আমাৰ কি থাকে হেলোজেনটো লাগি যায় বা আমি ক'ব পাৰো কেৱল ডি বান্ধনী থকা এইখিনি কাৰ্বন কাৰ্বন ডি বান্ধনী থকা এইখিনি কি বুলি কোৱা হয় ভিনাইল মূলক বুলি কোৱা হয় আৰু ভিনাইল মূলকৰ লগত যদি ডাইৰেক্টলি আমাৰ কি লাগি যায় হেলোজেনটো লাগি যায় ইয়াক ক'ব ভিনাইলিক হেলাইড তো ইয়াত দেখিবলৈ পাব চোৱা ইয়াত যেটো কাৰ্বন হৈ আছে ন এই কাৰ্বনটো কি হয় sp2 সংকৰিত অৰ্থাৎ এই হেলোজেনটো যেটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটো আমাৰ কি হয় sp2 সংকৰিত কাৰ্বন আগৰ গিটা কি আছিল sp3 সংকৰিত তো ভিনাইল মূলকৰ লগত হেলোজেন লাগিলে ভিনাইলিক হেলাইড ইয়াত চোৱা ইয়াত ডি বান্ধনীৰ লগত যেটো কাৰ্বন লাগি আছে তাৰ লগত ডাইৰেক্টলি লাগি আছে হেলোজেন গতিকে এইটো এটা কি হৈ আছে আমাৰ এইখিনি আমাৰ কি হৈ আছে ভিনাইল মূলক ইয়াত চোৱা ডি বান্ধনীৰ লগত ডাইৰেক্টলি লাগি আছে হেলোজেনটো এইটো কি হৈ আছে আমাৰ ভিনাইল মূলক তেনেকুৱা নেক্সট আহি যোৱা আমাৰ এৰাইল হেলাইড মানে কি যেটো বেনজিন চক্ৰ থাকে ন বেনজিন চক্ৰৰ লগত যদি ডাইৰেক্টলি আমাৰ হেলোজেনটো লাগি যায় এটো কি বুলি কোৱা হ'ব এৰাইল হেলাইড এটো বেনজিন চক্ৰতে ক'ব গলে এৰাইল মূলকৰ নিচিনা কাম কৰি আছে এইটো এটা আমাৰ কি হৈ আছে ক'ব গলে এইটো এটা আমাৰ এৰাইল মূলক হৈ আছে আৰু এৰাইল মূলকৰ লগত যদি ডাইৰেক্টলি হেলোজেনটো লাগি যায় তাক ক'ব এৰাইল হেলাইড সো এই হেলোজেনটো যেটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটোৰ সংকৰণ কি হয় আমাৰ sp তো এইগিটা আমাৰ প্ৰকাৰ এই প্ৰকাৰগিটা মই আৰু এবাৰ তোমালোকক সামাৰাইজ কৰি দিছো চোৱা এইখন আমি এখন টেবুল পাইছো টেবুলত দেখুৱা হৈছে যে ইয়াত যেটো কাৰ্বন হেলোজেন বান্ধনী যেটো হেলোজেনটো যেটো কাৰ্বনৰ লগত লাগি থাকে কিন্তু যদি sp2 সংকৰিত sp3 সংকৰিত হয় ইয়াৰ তিনটা প্ৰকাৰ পাওঁ এলকাইলক আমি এনেকৈ আৰ সংকেতেৰে বুজাও নেক্সট পাওঁ আমি এলাইড মানে কি ডি বান্ধনী থকা কাৰ্বন আৰু তাৰ লগত এটা যদি কাৰ্বন লাগি থাকে যেটো কাৰ্বনৰ সংকৰণ কি হয় আমাৰ sp3 হয় এই গুটেইটোক আমি কি বুলি কওঁ এলাইড বুলি কওঁ আৰু বেনজাইল কাক কোৱা হয় বেনজিন চক্ৰৰ লগত যদি এটা কাৰ্বন লাগি থাকে আৰু ইয়াৰ যদি সংকৰণ কি হয় sp3 সংকৰণ হয় এই গুটেইটোক আমি কি বুলি কওঁ বেনজাইল বুলি কওঁ ঠিক একেদৰে ইয়াতে চোৱা হেলোজেন যদি sp2 কাৰ্বনৰ লগত লাগি থাকে তেতিয়াহ'লে দুটা টাইপ পাওঁ আমি এটা কো ভিনাইল এটা কো এৰাইল ভিনাইল মানে বেলেগ একো নাই চোৱা এই এলাইডটোকে এলাইডৰ পৰা যদি এইখিনি যদি আমি কাটি লৈ যাও এইখিনি যদি গুছাই দিও তেতিয়াহ'লে আমি কি পাই যাম ভিনাইল ঠিক একেদৰে যদি আমি বেনজাইলৰ পৰা যদি এই CH2 এই কাৰ্বনটো যদি কাটি দিও তেতিয়াহ'লে ডাইৰেক্টলি কি পাইছো আমি এৰাইল এইখিনি আমাৰ হৈছে প্ৰকাৰ য'ত আমি বেলেগ ধৰণৰ আমি হেলোজেন যৌগবোৰ পাব পাৰো এতিয়া চোৱা আমি কেইটামান কোৱেশ্চন কৰিব পাৰো এইখিনি ক্লিয়াৰ হৈ আছে তোমালোকৰ আমি নেক্সট ক্লাছত কিছুমান কোৱেশ্চন আমাৰ এনসিইআৰটি টেক্সটবুকত কিছুমান কোৱেশ্চনছ আছে য'ত আমাক বাছি উলিয়াব দিছে যিবোৰ আমাৰ হেলোজেন যৌগ দিয়া আছে এইবোৰ কেনেকুৱা হয় আমাৰ এলাইলিক হয় নে এলকাইল হয় নে আমাৰ বেনজাইল হয় ভিনাইল হয় নে এৰাইল হয় লগতে আমাক উলিয়াব দিছে তাৰ ডিগ্ৰী বিলাক কিমান হয় প্ৰাইমাৰী হয় নে সেকেন্ডাৰী হয় নে টাৰ্চিয়াৰী হয় তো আমি নেক্সট ক্লাছত এই বস্তুখিনি সলভ কৰিম তাৰ আগতে চোৱা মই তোমালোকৰ কাৰণে এটা জেডব্লিউ মেক্সৰ 2024 ত অহা কোৱেশ্চন এটা মই উলিয়াইছো তো আমি এবাৰ ট্ৰাই কৰি চাব পাৰো যে কোৱেশ্চনটো কি কৈছে চোৱা ইয়াত দিছে যে ইয়াৰ তলৰ ইয়াৰ ভিতৰত ভিনাইলিক হেলাইডৰ এটা উদাহৰণ কি হ'ব মই কৈছো ভিনাইল মানে কি আছিল ভিনাইলিক হলে কি হ'ব ডি বান্ধনী
আৰু D বান্ধনীৰ লগত ডাইৰেক্টলি যদি হেলোজেন লাগি থাকে অৰ্থাৎ এনেকুৱা CH2 ডাবল বন্ড CH2 ইয়াৰ লগত যদি ডাইৰেক্টলি হেলোজেন লাগি থাকে কিন্তু তাৰপিছত D বান্ধনীৰ লগত ডাইৰেক্টলি ক'ত হেলোজেনটো লাগি আছে ইয়াত চোৱা ইয়াত এইটো চোৱা D বান্ধনী ডাইৰেক্টলি লাগি আছে ইয়াৰ লগত হেলোজেনটো এনসাৰটো পাই গ'ল এ নম্বৰ বাকি কিটা চাও বাকি কিটা কি হৈ আছে ইয়াত চোৱা ইয়াতো কবা যে ইয়াতো লাগি আছে D বান্ধনীৰ লগত কিন্তু ইয়াত D বান্ধনীৰ লগত লাগি থাকিলে কি হ'ব গোটেই যদি যৌগটো চাও এটা কি হৈ আছে বেঞ্জিন চক্ৰ হৈ আছে এইটো কি হৈ যাব আমাৰ এৰাইল দেখুৱাইছিলো ন বেঞ্জিন চক্ৰৰ লগত ডাইৰেক্টলি লাগি থাকিলে এইটো কি বুলি ক'ব এৰাইল ঠিক একেদৰে এইটো চোৱা ইয়াত D বান্ধনীৰ লগত লাগাই নাই কিন্তু এতিয়া যদি আমাক এনে হুদে যে উলিয়াব দিয়ে ঠিক আছে এইটো আমাৰ ফিনাইলি হেলাইট নহয় কিন্তু এইটো কেনেকুৱা ধৰণৰ হেলাইট হয় তো ইয়াত চোৱা ইয়াত কি হৈছে D বান্ধনী আৰু D বান্ধনীৰ লগত কি লাগি আছে এটা কাৰ্বন লাগি আছে আৰু কাৰ্বনৰ সংকৰণ কি হৈ আছে আমাৰ sp3 আৰু ইয়াৰ লগত হেলোজেন লাগি আছে গতিকে এইটো আমাক কি বুজাই আছে ক'ব গ'লে এইটো আমাক এটা বুজাই আছে এইটো কেনেকুৱা হ'ব এলাইলিক হেলাইট হৈ আছে তেনেকুৱা আৰু লাষ্টৰটো যদি চাব যাও ইয়াতো চোৱা ইয়াত এটা আমাৰ D বান্ধনী হৈ আছে D বান্ধনীৰ লগত ইয়াত এটা কি কাৰ্বন লাগি আছে কাৰ্বনৰ লগত এই হেলোজেনটো লাগি আছে অৰ্থাৎ এইখিনি কি বুজাই আছে ইটো এটা কি বুজাই আছে এলাইলিক হেলাইট বুজাই আছে গতিকে আমাৰ এনসাৰটো কি হৈ গ'ল আমাৰ এনসাৰ এ তোমালোকে এবাৰ ভালকে চাই ল'ব পাৰিবা কোৱেশ্চনটো কেনেকুৱা ধৰণৰ হৈছে নেক্সট আৰটা কোৱেশ্চন আহিছে লেটেষ্ট কোৱেশ্চন হয় নেক্সট আৰটা কোৱেশ্চন আহিছে এইটো আমাৰ আহিছিলে মেবি 2023 নিটত আহিছিলে 2023 নিটত আহিছিলে সো ইটো তোমালোকে এবাৰ কৰি চাব পাৰা কি হয় তো এইটো এই কোৱেশ্চনটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে বা কৰি দিছো কোৱেশ্চনটো ইয়াত এটা যৌগ দিয়া আছে আমাৰ এটা কৈছে যে এই যৌগটো কেনেকুৱা ধৰণৰ হেলাইট ইয়াত আমাৰ হেলোজেনটো লাগি আছে তেছৱা এই হেলোজেনটোক আমি কেনেকুৱা ধৰণৰ হেলাইট পাব পাৰো আমি অলৰেডি পঢ়িলো পাঁচটা হেলাইটৰ প্ৰকাৰ পঢ়িলো এই পাঁচটাৰ ভিতৰত কোনটা হ'ব তো নেক্সট ক্লাছত আমি এইটো সলভ কৰিম তো আজিৰ কাৰণে থ্যাংক ইউ